এই দিনটোৰ আৰম্ভণি কৰিছোঁ এয়া জুইৰ কাষত বহি। মায়ে বনাইছে মাৰ ভাত বা নিনা ভাত আৰু লগত আছে উৰহি আলু ভাজি। ৰাতিপুৱা কেতিয়াবা এনেকৈ খাই বিৰাট ভাল লাগে। গাঁৱত যাইতো এইবোৰ দেখা নাই, গাঁৱতবোৰো প্ৰায় চলে চাগে প্ৰায় ঘৰতে ৰাতিপুৱা, কিন্তু আমাৰ মায়ে কেতিয়াবা কেতিয়াবা এইটো পৰিৱেশ দিয়ে। চৌকাত মাজে মাজে খোৱা আনন্দই বেলেগ নহয়। এয়া মাৰ ভাত মোৰ যে কিমান ফেভৰেট। আমি যিহেতু ভতুৱা হয়, যিহেতু ভাত খাই যেতিয়া তেতিয়াই খাই ভাল পাওঁ। এয়া ভাত ৰাতিপুৱা একেবাৰে মাৰিলোঁ আৰু দুপৰীয়া গৰম ৰ'দৰ তাপ লৈ লৈ এই কৰ্দৈৰ মজা ল'লোঁ। গধূলি লাল চাহ লগত চিৰা ভাজি আৰু বিস্কুট। মাৰ ঘৰত আহিছোঁ, অলপতো লেজি ডে হ'ব আৰু ৰাতি মাংস, হাজবেণ্ডে মাংস বনাইছিল। আজি দিনটো এনেদৰে শেষ হ'ল।